মিনিটত কেনেকৈ গাড়ী শিকিব আগতে মই এটা ভিডিঅ' বনাইছিলোঁ সেইটো ভিডিঅ'ত বহুতো মৰম পাইছোঁ 4-5 হাজাৰমান ভিউজ আহিবলৈ লৈছে তো আকৌ নতুনকৈ আজি আকৌ কেনেকৈ চলাব আজি এজন বেলেগক মই গাড়ীখন শিকাবলৈ আহিছোঁ তো আপোনালোকৰ ভিডিঅ'টো এনজয় কৰক তো ফাৰ্ষ্ট অফ অল আমি প্ৰথমতে এইকেইটা কথা জানি ল'ব লাগিব এডাল হৈছে এক্সিলেটৰ এডাল ব্ৰেক এডাল চি অৰ্থাৎ কি বুলি কয় এটা ক্লাছ এটা আমি জানিবৰ কাৰণে এ বি চি কে মনত ৰাখিব লাগিব তাৰ পৰা আহিব নেক্সট আহিব গিয়াৰ এইটো চেঞ্জ কৰাটো প্ৰথমতে ভালকৈ জানি ল'ব লাগিব এইটো এতিয়া এইফালেও গৈছে এইফালে গৈছে অৰ্থাৎ নিউট্ৰেলত আছে তো আমি ফাৰ্ষ্ট গিয়াৰ লগাবলৈ হ'লে এইফালে পুছ কৰি আগলৈ ঠেলিব লাগিব 1 নম্বৰ গিয়াৰ লাগিব তাৰপৰা ছেকেণ্ড গিয়াৰটো ডাইৰেক্ট পুছ কৰি থাকোঁতেই তললৈ লৈ আহিব লাগিব ছেকেণ্ড গিয়াৰ আমি প্ৰথমতে শিকোঁতে 1 নম্বৰ আৰু 2 নম্বৰ গিয়াৰটোৰ কথা জানিলেই হ'ব এইবিলাক পিছত যেতিয়া শিকি থাকিব অট'মেটিক জানি গৈ থাকিব তাৰপৰা আমি তাৰপিছত শিকিব লাগিব ৰিভাৰ্ছটো হৈছে এইফালেও গৈছে এইফালে গৈছে দেখিছে নিউট্ৰেলত আছে এইফালে সোঁফালে পুছ কৰি পেলাই পিছলৈ লৈ আহিব লাগিব গীতকৈ মাত্ৰা দিব এতিয়া ষ্টাৰ্টটো অফ হৈ আছে কাৰণে মাতটো দিয়া নাই এইটো হৈছে ৰিভাৰ্ছ তাৰপৰা মেইন কথাটো হৈছে এইডাল হেণ্ডব্ৰেকডাল আমি গাড়ীখন উঠোঁতেই চাই ল'ব লাগিব হেণ্ডব্ৰেক লাগি আছে নেকি যদি হেণ্ডব্ৰেকডাল লাগি থাকে এনেকৈ থাকিব এইটো আমি পুছ কৰি পেলাই তলে নমাই দিব লাগিব তেতিয়া হেণ্ডব্ৰেক তলে নামি যাব এতিয়া প্ৰথম গিয়েৰটোৰ পৰা আমি আৰম্ভ কৰোঁ ষ্টাৰ্ট দিওঁ আমি প্ৰথম যেতিয়া 1 নম্বৰ গিয়েৰ লগাব লাগিব ফুল দবাই থাকিব লাগিব ক্লাছডাল তাৰপৰা 1 নম্বৰ গিয়েৰ লগাইছে লাহে লাহে এক্সিলেটৰটো ফাৰ্ষ্ট ধৰিব না লাহে লাহে অলপ ভৰিটো এনেই লগাই গ'লেই হ'ব তাৰপৰা দেখিছে গাড়ী আগলৈ গৈ আছে 1 নম্বৰ গিয়েৰত লাগি আছে সমান ক এইটো চাইডে নি পেলাই ষ্টিৰিংডাল ধৰাটো মেইন কথা যেতিয়া সমান হৈ থাকিব ষ্টিৰিংডাল আপোনালোকে এনেকুৱা এটা পজত থাকিব গাড়ীখন সমানত গৈ আছে কাৰণে এইফালে গৈ দেখিলে পাইছে কেনেকৈ 1 নম্বৰ গিয়েৰত আৰামত গাড়ীখন গৈ আছে যেতিয়া আমি 1 নম্বৰ গিয়েৰত অলপ চলাব পাৰিম তেতিয়া আমি 2 নম্বৰ গিয়েৰটো লগাবলৈ চেষ্টা কৰিব লাগিব গাড়ীখন চলি থাকোঁতে 2 নম্বৰ গিয়েৰটো লগাব লাগিব 2 নম্বৰ গিয়েৰ লগাওঁ এতিয়া চলি থাকোঁতে না নিউট্ৰেলত আহি গ'ল 4 নম্বৰত আহিলে 4 নম্বৰ এইটো ফাৰ্ষ্টৰ পৰা শিকিব লাগিব আকৌ 1 নম্বৰ গিয়েৰ লগা লাহে লাহে এৰিব লাগিব ক্লাছডাল অলপ প্ৰেছটো পাই থাকিলে তেতিয়াহে 2 নম্বৰ 3 নম্বৰ গিয়েৰডাল লাগে যদি অলপ ৰৈ দিয়ে 2 নম্বৰ গিয়েৰ লগাওঁতে অলপ কষ্ট পায় গাড়ীখনে এতিয়া অলপ চলাই থাকোঁতে 2 নম্বৰ গিয়েৰডাল লগাইছোঁ 2 নম্বৰ গিয়েৰ লাগি গৈছে লাহে লাহে এৰিব লাগিব এক্সিলেটৰটো লাহে লাহে অলপ এনেই ভৰিটো থ'লেই হ'ল ফাৰ্ষ্ট যেতিয়া শিকিব আপুনি গাড়ীখন আহি আছে দেই লাহে লাহে সমানত ষ্টিৰিং সমান হৈছে এতিয়া ৰিভাৰ্ছ কৰাটো দেখুৱাম এইখিনিতে ৰখাই দিওঁতে ব্ৰেকডাল ব্ৰেকডাল লাহেকৈ অলপ চুব লাগে ফুল ক্লাছডাল দবাই ব্ৰেকডাল ৰখাই দিব লাগিব ব্ৰেকডাল ৰখাই দিওঁ সমান কৰি লওঁ এইফালে সমান কৰি লওঁ এটা ৰখাই দে
কেনেকৈ ৰখাব চাব আপুনি ফুল ক্লাছডাল দবাই ব্ৰেকডাল লাহেকৈ চুব লাগিব আমাৰ গাড়ী ৰখি গৈছে তাৰ পৰা নিউট্ৰেল ডাইৰেক্ট কৰি দিব লাগিব এতিয়া ৰিভাৰ্ছ কৰাটো দেখুৱাম আপুনি ৰিভাৰ্ছ কৰাটো দেখিলে কেনেকৈ গিয়েৰডাল চেঞ্জ হয় লাহে লাহে পিছলৈ যাওঁ লাহে লাহে ব্ৰেক বেছি য'ত গৈছে ৰিভাৰ্ছ কৰোঁতে ষ্টিংডাল সমান কৰি ল'ব লাগিব ৰখাই ৰখাই ঘৰতে আছে তো এনেকৈ আমি ৰিভাৰ্ছ কৰিব লাগিব যিমানে স্পীডত সেই মানে বেছিকৈ যাব লাহেকৈ লাহেকৈ লাহে লাহে আহিব লাগিব যদি বেছিকৈ একেবাৰে ডাইৰেক্ট এৰি দিয়া হয় তেতিয়া ষ্টাৰ্ট বন্ধ হৈ যাব ৰখাই ৰখাই 1 নম্বৰ গিয়াৰ লগাই এতিয়া এতিয়া আগলৈ ল'ব দেখিবলৈ পাইছে গাড়ী লাহে লাহে আগলৈ গৈ আছে ইমান টান বুলি ভাবিলেও ইমান টান নহয় এওঁ কালিৰ পৰা শিকিছে কিন্তু আজি চলাব পাৰিছে গিয়েৰডাল চেঞ্জ কৰোঁতে অলপ প্ৰব্লেম হৈছে এইটো একো নাই এনেকৈ চলাই থাকিলে গিয়েৰডাল চেঞ্জ কৰাটো আহি যাব 2 নম্বৰ 3 নম্বৰ গিয়েৰ লগাওঁতে তো আজিলৈ ভিডিঅ'টো ইমানে যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব